বন্ধুসকল, আজি আপোনালোকক মই ব্লাউজৰ জিৰ' কাট কেনেকৈ চিলাই বা কাটে মই তাক দেখাবলৈ চেষ্টা কৰিছোঁ। এই আপোনালোকে মই ক্ষমা কৰি ইয়াত কমপ্লিট দি লৈছোঁ, চিলাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এনেকৈ চাই থাকিব, চিলাই থাকিব। আজি মই পিঠি চাইডটো কেনেকৈ চিলাই সেইটো দেখাবলৈ লৈছোঁ। সেইটো কয় জিৰ' কাট। একেবাৰে সহজ, আপোনালোকে চালেই পাৰিব। যিসকলে শিকিবলৈ আগ্ৰহ তেখেতলোকে ভিডিঅ'টো ভালকৈ চাই ল'ব। ইয়াত চাই থাকক। তাৰপিছত মই এতিয়া লুটিয়াই দিম। লুটিয়াই কিনা কিনা আকৌ এটা চিলনি মাৰি দিব লাগিব। লুটিয়াই আকৌ চিলাবলৈ লৈছোঁ। বস্তু চাই থাকে গতিকে আপোনালোকে ঠিক কৰি ল'ব। ভাল লাগে দেই গানটো। এই গীতটোত মোক সহযোগ কৰিছে গুৱাহাটী নগাঁও অনিতা দেৱী। তেখেতৰ মাতটো খুব ভাল পাওঁ মই, সেয়েহে এই ভিডিঅ'টো মই গানটো লগাই দিছোঁ। চাই থাকক আপোনালোকে। এয়া চিলাই আহি গ'লে তলৰ ফুলটো লগাই দিলোঁ। এতিয়া আপুনি কঁকালৰ বস্তু চিলাই দিব। এইটো চিলাই আকৌ এইটো চাইডে চিলাই ল'ব। চাজোৰণীয়া ও চাজোৰণীয়া, হাঁচতীয়া এয়া মই ফুলটো লগাই দিলোঁ। এয়া চব দেখিবলৈ ভাল লাগিছে। আপোনালোকে তেনেকৈ চিলাই ল'ব। ধন্যবাদ।